নমস্কাৰ। কবিতাৰ শিৰোনামা পদপথেই আমাৰ পৰিচয়। ৰচনা আবৃত্তি নিকুঞ্জনীল কাশ্যপ। সন্ধিয়া হ'ল, ষ্ট্ৰীট লাইটবোৰ জ্বলি উঠিল। এনেকৈ পাৰ হৈ গৈছে সহস্ৰ ৰজনী, পাৰ হৈ গৈছে বহু শতিকা, পাৰ হৈ গৈছে বহু উন্নয়ন। চুব পৰা নাই ফুটপাথৰ ওপৰত পৰি থকা মৃতপ্ৰায় কংকাল কেইটাক। কেতিয়াবা খাইছে, কেতিয়াবা শুইছে, আমনি পালে প্ৰব্ৰজন হৈছে অন্য এঠাইলৈ। সপোন মাথো একেটাই, দুবেলা দুসাঁজ ভাত খুটি খুটি খোৱাৰ। বেচেৰাহঁতৰ চিঞৰনো কোনে শুনিব? জীৱন তৃষ্ণাত শুকাই নিছে সিহঁতৰ অন্থ কণ্ঠ। কেতিয়াবা ৰদ, অন্য কেতিয়াবা আকৌ বতাহৰ চঞ্চলতাত প্ৰাণ যাওঁ যাওঁ। দিছপুৰ দিল্লীয়ে নুশুনে নেদেখে সিহঁতৰ কাৰুণ্য, অথচ ফুটপাততেই আৰম্ভ হয় দিছপুৰ দিল্লীত টোপনি মৰা এচাম জনপ্ৰতিনিধিৰ পলিটিক্স। হয়, আপুনি ঠিকেই বুজিছে। মহানগৰীৰ নাতিদূৰত নাইবা ৰাজপথৰ দুকাষে বছৰ বছৰ ধৰি বৃদ্ধি হৈ থকা বস্তি অঞ্চলবোৰৰ কথাকেই কৈছো। কিয় তেওঁলোক এই দেশৰ নাগৰিক নহয় নেকি? নহয় যদি কিয় বিতাড়িত হোৱা নাই, আৰু হয় যদি কিয় উন্নয়নে ঢুকি পোৱা নাই? আপোনালোকেইতো সেৱা সন্মানেৰে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই আসনত বহে। কিয় কপাব পৰা নাই দিল্লী দিছপুৰ? উদাত্ত ভাষণ কেৱল নিৰ্বাচনৰ বাবেই নেকি? যিদৰে বসন্ত আহিলে কুলিয়ে মাতে, কুলিয়ে মাতে ঠিকেই, সিহঁতৰ মাতত বসন্ত আহে, তাৰ লগে লগে গছ লটিকাই ন সাজেৰে সজ্জিত হয়। কিন্তু তোমালোকৰ মাতত চোন দেশীয় ঐক্য সংহতিত আঘাত হয়, কেতিয়াবা কেতিয়াবা সংবিধান বিৰুদ্ধও হয়। কিয় বাৰে বাৰে ৰামৰাজ্য গঢ়াৰ সপোন? কতা মহামানৱৰ সপোনৰ সাম্ৰাজ্যত কোন তোমালোক ৰাৱণ? গাদীৰ যুদ্ধত অচল অটল, শাসন শোষণৰ লোভত বিদেশীক বৰপীৰা পাৰি দিয়া তোমালোকেই দেশভক্ত নহয় জানো? কেনেকৈ তোমালোকে 5 বছৰৰ মূৰে মূৰে সলনি হোৱা? নে সময়ে সেয়া সম্ভৱ কৰে? কোনোৱে যদি 3 টকাত চাউল, কোনেৱে আকৌ 1 টকাত চাউল। নোৱাৰি নেকি এটকাত ভাত দাইল মাছ মাংস একেলগে দিব? আমি বুজি নাপাওঁ এটকাত কিহৰ বাবে? কেনেকৈ মিলে এটকাৰে পৰিবহন খৰচ, সামগ্ৰীৰ দাম ইত্যাদি ইত্যাদিবোৰ? কিবা খেলি মেলি কেতিয়াবা মন যায় গোটেই ৰাইচিনা হিলছ কপাই দিবলৈ। নালাগে আমাক এনে গণতন্ত্ৰ য'ত কেৱল ভ্ৰষ্টাচাৰ মাথো ভ্ৰষ্টাচাৰ। এনেকৈ ষ্ট্ৰীট লাইটবোৰ অফ হৈছে, নতুন সূৰ্যৰ উদয় হৈছে। কেৱল উদয় হোৱা নাই সেই সকলৰ ভাগ্য, যিয়ে বছৰৰ পাছত বছৰ লাঞ্ছিত বঞ্চিত অৱহেলিত হৈছে, শাসকৰ শোষণত ভেটি হেৰাইছে। দুখ নকৰিবা বন্ধু, একো দিব নোৱাৰিলেও উদং পকেটত হাত ভৰাই কব পাৰি, মোৰ হাতত একোৱেই নাই। একেলগে থাকিম বন্ধু ষ্ট্ৰীট লাইটৰ তলত। লাজ নকৰিবা উন্নয়নশীল দেশৰ নাগৰিক, পদপথেই আমাৰ পৰিচয়।